চিকেন পাস পুৰা দি আছে খাইছা টেষ্ট কৰ মোৰ টেষ্ট কৰিছে বনালো কিন্তু হে গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছে ময়ো ভালে আছোঁ বহুত দিনৰ মূৰত বুলি ক'ব পাৰি কোনো ভিডিঅ' চিডিঅ' আপোনালোকক দিব পৰা নাই তাৰ বাবে ক্ষমা প্ৰাৰ্থী আৰু এটা আজি বহুত স্পেচিয়েল ৰেচিপি হ'বলৈ গৈ আছে আৰু টাউনৰ ফালে অলপ ওলাই যাওঁ কি পাওঁ কি নাপাওঁ আপোনালোকক দেখুৱাম আৰু লৈ দিব লাগিব অলপমান বস্তু তাৰপৰা আৰু এখন মোৰ বসন্তেখন ৰেড কালাৰৰ আৰু এখনতে যাম আৰু টাউনলৈ তাৰপৰা এই গাইছ আহি পাই গ'লেহি পূৰা লৈ আহিছোঁ এইটো মাংস লৈ আহিছোঁ আৰু এইপিনে চব্জি অলপমান বজাৰ কৰি আহিছোঁ তেনেহ'লে অলপ দেৰি নকৰি ৰেচিপিটো বনাই লওঁ চবচে ইণ্টাৰেষ্টিং বস্তু এইটো এই কলডিলটোৰ লগতে আজি মাংস বনাম তো আপোনালোকে চাই থাকিব খায়ো ভাল লাগিব বঢ়িয়া এইটো আৰু দিনতে পাৰি ৰাখিছিলোঁ ইয়াক তো তেনেহ'লে ৰেচিপিটো বনাবলৈ ৰেডি হৈ যাওঁ বন্ধু ঘৰতে কলডিল কাটিবলৈ আৰম্ভ কৰিয়ে দিলে তো কলডিলটো সম্পূৰ্ণ কাটি লৈ আপোনালোকক দেখাই আছোঁ আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে আগলৈ চাই থাকিব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে বহুত সম্পূৰ্ণ হ'ব ৰেডি হৈ গ'ল ইয়াৰ মাংস ইয়াৰ পিঁয়াজ কলডিল আৰু এতিয়া তেল ঢালিম এনেকৈ দেখুৱাব এয়া তেল ঢালি আছোঁ হৈ যাব তেল তো আপোনালোকে চাই থাকক আজি বহুত স্পেচিয়েল হ'বলৈ গৈ আছে চব্জিটো আৰু হেতাখন ইয়াত ৰাখি থৈছোঁ এটা লৈ লৈছোঁ আৰু ইয়াত গোটা মছলা অলপমান পিচি ৰাখিছোঁ চব ৰেডি হৈ আছে বিলাহীটো অলপ পাছত কাটিম বাকী চব হৈ আছে হালধি তেলটো গৰম হৈ ল'ব দিওঁ অলপমান তেল অলপমান লাগিব তেলৰ শেষ হৈছে কালি ৰাতিপুৱা আনিব লাগিব নৰসিংহ পাত ইয়াৰ তেলটো অলপমান বেলেগ ধৰণৰ এতিয়া দিম মমোটো দিম সেয়া মোক কৈছে মজা আলু দিয়া সময় হৈ গ'ল এতিয়া আলু দিবলৈ লৈছোঁ আলুবিলাক দি লওঁ অলপমান তাৰপিছত আকৌ লৰাব লাগিব সেই লৰাই দি আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক দেখিছেনে ধনিয়া পাত আদা নহৰু আৰু কলডিলটো কাটিটো ৰেডি কৰি ৰাখিলে এনেকৈ আৰু বনাই আছোঁ বন্ধুসকল টেষ্টিটো আজিতো বহুত সোৱাদেই বেলেগ হ'ব ভিডিঅ'টো আপোনালোকে কোনো স্কিপ নকৰাকৈ আগলৈ চাই ৰাখিব তো আপোনালোকক সম্পূৰ্ণবোৰ দেখাই গৈ আছোঁ Oh no! অলপমান ঢাকি দিছোঁ এতিয়া বিলাহীটো কাটি থওঁ বুলি ভাবিছোঁ কটাইখন লৈ এখন পালোঁ এতিয়া বিলাহীটো কাটি থৈ লওঁ টুকুৰা টুকুৰা কৰি এনেকৈ কাটি মেলি আৰু এইটো অলপমান লাহে ধীৰে দিয়া হ'ব কাৰণ কেলৈ বিলাহীটো সিজিবলৈ বেছি টাইম নালাগে কাটি ল'লোঁ বিলাহী আৰু অকণমান এতিয়া ললাই দিওঁ ললাই দিয়াৰ পিছত আৰু এয়া সিজিছেগৈ আৰু প্ৰায় অলপমান আৰু সিজিবলৈ বাকী আছে অলপ লাহে লাহে সিজাই আছোঁ আৰু বন্ধুসকল এনেকৈ সিজি থাকিব লাহে লাহে
পুৰা এইবিলাক ৰেডি হৈ গ'ল এতিয়া আৰু দিম আৰু তিনিজনে দেখিছে নহয় ইয়াৰ মাংস আৰু ভাত লৈছোঁ এনেকুৱা দিম আৰু এতিয়া খাই কিনে আপোনালোকক কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু চিকেন পাঁচ পুৰা দি আছে খাইছা টেষ্টি কৰ মোৰ টেষ্টি কৰি চাম দোস্ত এইবিলাক দেখাই দে দি চাম এইটুকা বনালোঁ কিন্তু ন চলিব হ'ব দে কাটি